Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। জীয়ৰী নমামীৰ জন্মদিনত কিয় কাষত নাই অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকা? কিয় পিতৃ অবিহনে নমামীয়ে এইবাৰ জন্মদিন পালন কৰিলে? যোৱাকালি আছিল আঙুলতা জীয়ৰী নমামীৰ জন্মদিন আৰু এই বিশেষ দিনটোতেই লগত নাথাকিল পিতৃ। জনপ্ৰিয় অভিনেতা আকাশদ্বীপ ডেকাই নিজৰ জীয়ৰী নমামীৰ জন্মদিনৰ দিনা কিয় এনেকৈ ক'লে নমামীক? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। আকাশদ্বীপ ডেকাই নিজ জীয়ৰী নমামীক নামত অকলশৰে এয়া জন্মদিনৰ কেক কাটিছে। অকলশৰে তেওঁ জন্মদিন উদযাপন কৰিছে নমামীৰ নামত। য'ত আপোনালোকে দেখিব পাইছে মাতৃ জীয়ৰী কণমানি নমামীক লৈ এয়া অভিনেত্ৰী আঙুলতা ডেকাই জন্মদিন উদযাপন কৰিছে এখন কৰ্মশালাত গৈ। জন্মদিন উদযাপন কৰিছে, তাত কিন্তু কাষত নাই আকাশদ্বীপ ডেকা। নমামীৰ জন্মদিনৰ দিনা এনেকৈ অকলশৰে কেক কাটি তেওঁ এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে যে, নমামী জানটো তুমি মোৰ কাষত নাই যদিও মই তোমাৰ হৈ তোমাৰ বাবে কেক কাটিলোঁ দেই গোসানী। যেতিয়া তুমি নিজেই সামাজিক মাধ্যমত আহিবা, তোমালৈ মোৰ মৰমবোৰ সাঁচি ৰখা দেখিবা। মৰমবোৰ এনেদৰে সযতনে ৰাখিলোঁ বুজিলা, সদায় সুখী হোৱা। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই, আজিলৈ বাই বাই।